আপোনালোকে কেনেকৈ আছে বাৰু? মই কিন্তু একদম ভালকৈ নাই জানেনে? এই যেতিয়াৰ পৰা চৰকাৰে স্কুলখন বন্ধ দিছে, এই পাখণ্ডকেইটাই ঘৰত উৎপাত কৰি দিছে। আৰু চৰকাৰে বন্ধ দিছে বুজিছোঁ, এই দেশৰ পৰিস্থিতিও দেখিছোঁ, উপায়ো নাই। কিন্তু হ'ল বুলিনো তহঁতে ঘৰখনত এনেকৈ উৎপাত কৰি থাকিব লাগেনে? পিছে এই সৰুকেইটাকনো কি ক'ব? বোলে কথাতেই কয় নহয়, ঐ কাকনো বুলিম ককা, আটাইৰে দাড়ি চুলি পকা। সেই কালি ওলাই যাওঁতে সেই আমাৰ গাঁৱৰ সেইকেইটাক দেখিলোঁ নহয়। আই ৰাস্তাত ৰখি যি সিহঁতৰ আড্ডা লেকচাৰ কিমান শুনিবা। মই ক'লোঁ বোলো তহঁতে যে এনেকৈ লেকচাৰ মাৰি আছ, তহঁতে জাননে নাই যে চৰকাৰে যে কিছুমান নিয়ম নীতি বান্ধি দিছে, এনেকৈ যে মানুহে ঘৰৰ পৰা ওলাই আহিব নালাগে জাক বান্ধি, তহঁতে জাননে নাই? বোলে আমি সেইবিলাক চব জানো, আপুনি আমাক শিকাব নালাগে নহয়। মই বোলো আই কথাটোহে কৈছোঁ, তহঁতেনো কিয় এনেকৈ আহিছ জকজকাই? বোলে ঘৰতনো কি কৰি থাকিম, সেইকাৰণে ওলাই আহিছোঁ, আপোনাৰ তাতে কি হ'ল? মই বোলো ঘৰত কি কৰি থাকিবি? ঘৰত মানুহৰ কিমান কাম থাকে, এই আমি দেখোন ৰখিবলৈকে সময় নাপাওঁ। তহঁতৰনো একোৱেই কাম নাই নে? হেৰ' কলেজ চলেজ নাই বুলি তহঁতে এনেকৈ আড্ডা মাৰি ফুৰিছ যে, যাচোন যা ঘৰটোকে চাফা কৰগৈ। সেই বাৰীতে দুডাল শাক পুলি ৰু, এতিয়া বাৰিষা পানী বৰষুণ হৈছে, দুডাল গছ পুলি ৰুলে হ'ব, ৰুগৈ যা। নাই সিহঁতৰ খবৰ নাই। সিহঁতৰ বোলে সেইবোৰ কাম কৰিলে কিবা বৰ নে ফৰ লাগে। মই বোলো কিয় তহঁতৰ এইবিলাক বৰ ফৰ? তহঁতে যাচোন, তহঁতে যে এই বাৰীৰ যে শাক দুডাল যে নুৰুৱ, এই যে ৰাস্তাৰ পৰা কিনি আনা, তহঁতে বজাৰৰ পৰা কিনি অনা যে সেই বিহসোপা খাবলৈ ৰখি আছ, বিহেইটো সেইসোপা, যি সাৰ দিয়ে সেইসোপা। আজি আনি থ'লে কাইলৈ একে ভেৰভেৰাই থাকে এইগাল, যি গুণ। কথা ক'ব পাৰিব আজিকালি পোৱালি, কথা কৈ লাভ নাই। কিন্তু ময়োতো কম নহয়। এনেকৈ মোৰ আগত কোনোবাই নিয়ম ভংগ কৰি ঘূৰি ফুৰিব আৰু মই মনে মনে থাকিম? মই মনে মনে নাথাকোঁ দেই। আৰু সেইকাৰণেইতো মোৰ ভতিজাটো যে সি মোক কয়, পেহী তই কিন্তু একদম বিন্দাছ দেই। বিন্দাছ বিন্দাছ মই নাজানো, কিন্তু মই হ'লে এনেকৈ কোনোবাই কাম নকৰাকৈ বহি থাকিব, লেকচাৰ মাৰি টাইম পাছ কৰিব, মই নোকোৱাকৈ নাথাকোঁ। মই সিহঁতক ক'লোঁ, বোলো তহঁতে যে এনেকৈ যে ঘৰত আজি থাকিব নোৱাৰোঁ বুলি কৈছ, তহঁতৰ মাৰ দেখোন সদায় ঘৰতে থাকে। সিহঁতৰ কথা কেতিয়াবা ভাবিছ? আহি পেলাই অৰ্ডাৰহে দিয়ক, বোলে ঐ মা আজি এইটো বনাবি, কিবা মাম্মী নে ফাম্মিও মাতে দুটামানে, বোলে অমুক বনাবি। ই মাৰে যে দিনটো পেলেওকৈ যে কামগাল কৰি থাকে, সেয়াৰ হিচাপ লৈছোঁ কেতিয়াবা। আজি সময় পাইছ অলপ সহায়কে কৰচোন। নাই সেইবোৰ নাই। এটা ক'লোঁ বোলো তহঁতে দুটামান কাম কৰিলে এই কোৰ চোৰকৈ মাৰিবিচোন, অলপমান সেই গছপুলিকে ৰুবি, কিবা কৰিবি। কি ক'লে জানে মোক? সেয়া বোলে কিন্তু কিবা লেভেল নে ফেভেলৰ নহয়। মই বোলো এইটোনো কেনেকুৱা লেভেল? কামৰো এনেকুৱা লেভেল থাকেনে? আমি নাই শুনা এইবিলাক লেভেল ফেভেল। আমি সৰুৰে পৰা নিজৰ কাম নিজে কৰি ডাঙৰ হ'লোঁ, আমি এতিয়াও নিজৰ কাম নিজেই কৰোঁ দেই। এইবিলাক আমি লোকৰ কথা, লোকৰ কোনোবাই কৰিব, আমি আশা কৰি বহি থকা মানুহ নহয়। আপোনালোকো বহি নাথাকিব বুজিছে, নিজৰ কাম নিজে কৰাই ভাল। এনেকৈ লোকলৈ ৰখি থাকিলে এইকেইটাৰ নিচিনা আপোনালোকৰো জীৱন হ'ব। এই লেকচাৰ মাৰোঁতে এই যৌৱনৰ পৰা গৈ পেলাই বুঢ়া হ'বগৈ। বাৰু যাওঁ দিয়ক, কিমাননো আৰু লেকচাৰ মাৰি দিওঁ। দেখিছেনে মোৰ কাণ্ডটো? মই যে ভাজিখিনি বহাই থৈ আহিছিলোঁ, পাহৰিয়ে গ'লোঁ নহয়, সেইগাল জ্বলিল চাগে। যাওঁ দিয়ক বুজিছে। আৰু শুনকচোন, যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহোঁ দেই, যাওঁ।